ওলাই আহিছে যি উৎসাহ মই ভাবিছোঁ এইবাৰ এটা ৰেকৰ্ড মাৰ্জিনত ভাৰতীয় জনতা পাৰ্টি এবাৰ জয়লাভ কৰিব মোকাবিলত আৰু এইবাৰ যিটো বিজয় হ'ব বিৰোধী দলত অহাবাৰ আৰু কণ্টেষ্ট কৰিবলৈ তেখেতসকলে ওলাই নাহিব এনেধৰণৰ এইবাৰ আমি সফলতা পোৱাৰ কাৰণে আভাস দেখা পাইছোঁ এইটো ৰাইজৰ উৎসাহ গতিকে এইবাৰ বিজয়টো নিশ্চিতকৈ আমাৰ চৰকাৰো গঠন হ'ব আৰু এইবাৰ বোকাজানৰ কাৰণে খুব ভাল খবৰ আহিব বোকাজানত প্ৰতিনিধি নাই নেকি আপোনাৰ আজিলৈকেতো টিকেটে ডিক্লেয়াৰ কৰা নাই মই টিকেট আকৌ প্ৰতিনিধি আছেনে নাই আৰু দুটা দিন আছে যদি আৰু দুটা দিনত কেণ্ডিডেট কোনো নোলায় তেতিয়াহ'লে প্ৰতিনিধি নাই বুলি ক'ব লাগিব আৰু আজি যেতিয়া তেনেকুৱা অৱস্থা হৈছে কাক কেণ্ডিডেট দিব কাক নিদিব মানে মই ভাবোঁ এইটো মানে পলিটিকেল উইন আমাৰ যোৱা 5টা বছৰত আমি কাম কৰিলোঁ আজি অপজিশ্যনত ধৰক বৰক হৈ কেণ্ডিডেট ডিক্লেয়াৰ কৰিবলৈ মানে সাহস কৰিব পৰা নাই গতিকে সেইটো এটা ভাল খবৰ ৰাইজৰ মৰম যেনেকৈ মই পাইছোঁ যোৱা 5টা বছৰ আৰু ৰাইজৰ যিটো আশা তাক আমি পূৰণ কৰিবলৈ বহুখিনি চেষ্টা কৰিছোঁ আৰু সফলো হৈছোঁ তো সেইকাৰণে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত আহি আছে আৰু যিটো মৰম বোকাজানবাসী ৰাইজে দিছে অহা 5টা বছৰৰ কাৰণে আকৌ মৰম দিব কিন্তু প্ৰথমবাৰৰ কাৰণে এটাই কথা আমি উপলব্ধি কৰিলোঁ কাম কৰিলে মানুহে ভাল পায় যদি কাম কৰে ৰাইজৰ তেতিয়াহ'লে ৰাইজে ভাল পায় তো গতিকে যিহেতু এই 5 বছৰত যিটো কাম কৰিলোঁ ৰাইজে যিমান মৰম কৰিছে অহা 5 বছৰত এই স্বতঃস্ফূৰ্ত যিটো ৰাইজৰ মৰম মই অহা 5টা বছৰ ইয়াতকৈ আৰু 10 গুণ বেছি কাম কৰিবলৈ মই আগবাঢ়ি যাম